মই অসমখন ভাল পাওঁ, সেইকাৰণে মই বেলেগ টপিক একো নাজানো। সদায় অসমৰ ওপৰতে ভিডিঅ' বনাম, সদায় জয় আই অসম, অসমৰ যিখিনি ভাল কথা আছে সেইবোৰ ভাল জ্ঞানে দিম দেই। অসম মেইন, জয় আই অসম। তহঁতি যিমান কমেণ্ট অসমীয়া মানুহ হয় সদায় অসমক ছাপোৰ্ট কৰোঁ। ৰিয়াজ পিয়াজ আলুগুটি কচুগুটি আমি এইবোৰ ছাপোৰ্ট নকৰোঁ। অসম মেইন, সদায় অসম নাম্বাৰ 1 হ'ব লাগিব। জয় অসম, জয় অসম। তোমাৰ লগত থাকিম বুলি হাজাৰ সপোন দেখিছিলো। তোমাৰ লগত থাকিম বুলি হাজাৰ সপোন দেখিছিলো। মোৰো যে এক্সপাইৰি পাৰ হৈ যাব কেলা গমেই পোৱা নাছিলো। এয়া আমি কলেজৰ ফালৰ পৰা প্লেণ্টেশ্যন কৰিছোঁ আজি। প্লেণ্টেশ্যন কৰিব লাগে কাৰণ গৰম বাঢ়ি গৈছে, হয় নহয়? আৰু চবে যাতে এনেকুৱা ছ'চিয়েল ৱৰ্ক কৰে, সদায় মানে ভাল কাম কৰি যাব লাগে। সদায় মানুহক মানে পজিটিভ ভিডিঅ' বনালে সদায় পজিটিভ ভিডিঅ'বোৰ দেখাব লাগে। আৰু জয় অসম, অসমৰ মানুহে সদায় অসমক ছাপোৰ্ট কৰিব লাগে। বাবু ভাত খালা? অঁ খালোঁ। চিকেন আলু ফ্ৰাই দি খালোঁ। হ'লতো একেটা প্ৰশ্নকে সুধি নাথাকিবা বাৰে বাৰে। হেল্ল' গাইজ, আমি অসমীয়া মানুহ হয়, আমি সদায় অসমক ছাপোৰ্ট কৰোঁ, বেলেগ চিনি নাপাওঁ আমি। হয় নহয় কোৱা গাইজ? অসমীয়া হয় সদায় অসমীয়াক ছাপোৰ্ট কৰিম, বেলেগক ছাপোৰ্ট নকৰোঁ। বেলেগক আমি চিনি নাপাওঁ। অসম মেইন, জয় আই অসম। জয় অসম। एक बार जो मैंने कमिटमेंट कर दी उसके बाद मैं खुद की भी नहीं सुनता। বহুত দুখ লাগে, বহুত দুখ লাগে। আমি ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ, আমি লাইক নাপাওঁ। হয় নহয় কোৱা গাইজ? কিয় লাইক নাপাওঁ? যোনবোৰ যাৰ DSLR আছে, যাৰ পইচা আছে, সিহঁতে ওপৰত যাব নি? আমি ওপৰত যাব নোৱাৰিম নি? বেয়া লাগে বহুত, মানে কৈছোঁ নহয়। জয় আই অসম বন্ধুসকল। কিছুমানে যে কয় বলিউডত এইবোৰ কৰিব পাৰি এক্টিং, আমি টিকটকত কিয় নোৱাৰোঁ? শুন, ভালকৈ শুন। বলিউডত ইমৰান হাছমিয়ে আৰু ছানী লিঅ'নে যিবোৰ এক্টিং কৰে সেইবোৰ তহঁতৰ ইয়াত কৰিলে শোভা নিদিয়ে, গম পাইছা নাই? এইবোৰ চুমা চাটনি খাবলৈ আছে বেডৰুমত, ইয়াত নহয়। নহ'লে গম পাইছ নাই? হাই গাইজ, আজি বিশ্বকৰ্মা উপলক্ষে আমি আইতিয়াত হঠাতে লগ পালোঁ এই ৰাজগুৰু দাদাক। তো খুব কম সময়ৰ ভিতৰতে টিকটকত পপুলাৰ হ'ব এজন দাদা। তো দাদা কিবা এটা কোৱা আজি। আমি ৰিয়াজ পিয়াজ আলুগুটি কচুগুটি ছাপোৰ্ট নকৰোঁ। অসম হয়, অসম মেইন, অসম মেইন, জয় অসম। জয় অসম বন্ধুসকল। আৰু এটা কথা ক'ম, কিছুমান ছোৱালীয়ে যে এনেকৈ দেখায় যে লাইক কমেণ্টৰ কাৰণে কৰে যে, তহঁতৰ ব্ৰেইনটো মূৰত মথা বোলা বস্তু এটা নাই নি? হা? তহঁতৰ ভণ্টি আৰু সৰু জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰক কি শিক্ষা দিছে? হেল্ল' ফ্ৰেণ্ডছ, আজি আমি যোৱাৰ আইডিয়াত ৰাজুক লগ পালোঁ আৰু মোৰ ইয়াৰ ভিডিঅ'বোৰ চাওঁ, খুবেই ভাল লাগে। থেংক ইউ দেই। আপোনালোকে যদি ভাল পায় লাইক কৰিব, ফ'ল' কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। ডাইলগ দিয়া আকৌ। অসম মেইন। আমাৰ অসমখন পিছ পৰি আছে, আমি ভাবিব লাগে যে কেনেকৈ অসমখন আগবঢ়াই নিওঁ। বাপেকেইটাক ছাপোৰ্ট কৰি লাভ নাই। মাংস জোল, মন জোল, আলু ফ্ৰাই, চিকেন ফ্ৰাই। অসম হয়, অসম মেইন, অসম নাম্বাৰ 1 হ'বই লাগিব। জয় অসম বন্ধুসকল। মেক্সিমাম ভিডিঅ' মই অসমৰ ছাপোৰ্টতে বনাই গৈ থাকিম। আৰু মোৰ দেখিছে তোমালোকে বেছিভাগ ভিডিঅ' মোৰ অসম মেইন বুলি আছে। তেনেকুৱা ভিডিঅ' মই বনাই ভাল পাওঁ মানে। 98% মানুহে ছাপোৰ্ট কৰে, হেইটটো কৰিবই ন, 2-এটা মান মানুহে হেইট কৰে। কিন্তু কিছুমান মানুহ আছে কণ্টিনিউৱাছ মানে কমেণ্ট দি থাকে, ট্ৰল কৰি থাকে। সেইকাৰণে মই কি কৰিলোঁ, এজনী ছোৱালীয়ে মই খুব ন'টিছ কৰি আছোঁ, মানে মোক বেয়া বেয়াকৈ কমেণ্ট দি থাকে। ইউটিউবত ৰ'ষ্ট কৰিলোঁ তেওঁৰ ভিডিঅ'খন। পাইছা মছলা? আৰু বেয়াকৈ কমেণ্ট দিবা। আৰু নেক্সট আৰু বাকী যোনবোৰে বেয়াকৈ কমেণ্ট দিয়া শুনি লওক, নেক্সট টাইম যদি বেয়াকৈ কমেণ্ট দিয়া ন, ৰ'ষ্ট কৰি দিম ভিডিঅ', গম পাই যাবি। ইউটিউবত গোটেই লাল কাল মানুহৰ আগত ইজ্জতটো যে যাব ন, গম পাই যাবি। কিছুমান ল'ৰা আছে ওচৰে পাজৰে যিমানে ছোৱালী নাথাকক সদায় ধুনীয়াজনীকহে ইম্পৰ্টেঞ্চ দিব। কিন্তু মই তেনেকুৱা নহয়। যোনে মোক ইম্পৰ্টেঞ্চ দিয়ে মই তাকহে ইম্পৰ্টেঞ্চ দিওঁ, বাদ বাকী ভাৰমে যাওঁ। জয় অসম। ছোৱালী কিছুমানক কৈছোঁ পপুলাৰ দেখিলে বা KTM DSLR দেখিলে ল'ৰা পিছত পাগল হৈ নাযাবা। যেতিয়া লাটটো মাৰিব ন ল'ৰাকেইটাই, গম পাই যাবা। কিছুমান ল'ৰা আছে এজনী মাইকী নহয় 10জনী চলাই থাকে পিছত, গমেই নাপাবা তোমালোকে। ৰিয়াজ পিয়াজে মাইকী নহ'লে উশাহ ল'ব নোৱাৰে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব।